ভাগি দে মা ধৰ হেল্ল' বন্ধুসকল, সকলোকে বহাগ বিহুৰ শুভেচ্ছা জনাইছোঁ। নতুন বছৰ, অসমীয়া নতুন বছৰৰ শুভেচ্ছা। আজি হ'ল গৰু বিহু, গতিকে গৰু বিহুৰ দিনা ৰাতিপুৱা শুই উঠিয়ে আমি ইয়াত চাট বনাইছোঁ গৰু গাত মাৰিবৰ কাৰণে। গতিকে গৰু গাত কেনেদৰে চাট মাৰিম, কেনেদৰে দীঘলতি মাখিলতি মাৰিম, গতিকে গোটেইখিনি আপোনালোকক ভালদৰে দেখুৱাম। মোৰ ভিডিঅ'টো শেষলৈকে চাই থাকিব। এয়া চাওক, আপোনালোকৰ কাৰণে ধুনীয়া এটা ভিডিঅ' প্ৰস্তুত কৰি উলিয়াইছোঁ। আইতাই ধুনীয়াকৈ মাহ হালধি পিহিছে। মাহ হালধিক আমি নিজেও ঘঁহিম, গৰু গাতো ঘঁহিম। গতিকে সকলো ধুনীয়াকৈ আপোনালোকক দেখাই যাম। মোৰ ভিডিঅ'টো শেষলৈকে চাই থাকিব। দৌৰিলে চা কেনেকৈ সেই পোৱালিটো লাও খা, বেঙেনা খা, বছৰে বছৰে বাঢ়ি যা, মাৰ সৰু বাপেৰ সৰু, তই হবি বৰ গৰু। ঐ গৰুৱে জেওৰা ভাঙি দিওঁ কৰিছে। এইটো ভাগ গ'ল হ'ল না দুজনে ভাগ কৰিল নাই এইটো ভাগিলে আৰু এটা আছে ৰ'বা আৰু এটা আছে কোনোবাই লৈ গুচি গ'ল এইটো আছে ভাগি গ'ল। ডেকাসকলে আমলৈটো পাৰিব লৈছে। বিহু বুলি আমলৈটো আমলৈ বাহ গাঁৱত পৰুৱা টোপ মেলি দে। এয়া জয়পা গাঁৱত ডেকাসকলে পৰুৱা টোপ ভাঙি আছে, পৰুৱা বাহ। ককৈয়ে পৰুৱা বাঢ়িব নাজানে তই? আম গছজোপাকে ভাগিব এতিয়া। কি যে পৰুৱা টোপ কি
চকুত সোমাব চকুত সোমাব লাহে লাহে চলাই দিয়া পানী নালাগে আমি এখন জয়মণি পিন্ধাব লাগিব আমাৰ সৰু ল'ৰাই ভাগ কৰিছে দেই আমি পখাৰ বিৰালোৱে 100 ভাগ 100 ভাগ 100 Number 4 Number 5 Number 6 Number 7 এতিয়া আমি আজি ভিডিঅ'টো ইমানটা সামৰণি মাৰিছোঁ আমাৰ গৰু বিহু শেষ এতিয়া ভাগ চাগ কৰি সকলোৱে ঘৰা ঘৰি লৈছোঁ এয়া চাওক আমি মামলৈ পোৱাটো লৈ ল'লোঁ ঘৰলৈ যাম আজি বাই বাই